Hello everyone, welcome to my another mini vlog. স্বাগতম জনাইছো মোৰ অন্য এটি মিনি ভ্লগলৈ আৰু সদায় নিচিনাকৈ ৰাতিপুৱা সোনকালে উঠি ললো যেহেতু আজিকালি মোৰ সোনকালে উঠা হেবিটটো কৰিছো আৰু ৰাতিপুৱা আজি দেখিছেনে বেলিটো একদম খাওকে ওলাইছে ৰ'দটো চাগে পুৰা দিব আৰু ৰাতিপুৱা দেন এয়া আগফালৰ ধুনীয়া দৃশ্য মানে একদম গ্ৰীনাৰী উপভোগ কৰি মই যোগা মেডিটেশ্যন কৰি ললো গা পা ধুলো গা পা ধুই ভাত চাত খালো তাৰ পিছতে ওলালো কলেজলৈ বুলি কলেজ গৈ পালোগে আৰু আপোনালোকক আমাৰ AAU মৰ্নিং ভিউটো দেখুৱাই দিছোঁ কিমান বেছি ধুনীয়া লাগিছে দেখিছেনে যিসকলে অহা নাই এবাৰ হ'লেও আহিব দেই মানে চাৰিওফালে গ্ৰীনাৰী দেখিব বহুত বেছি ভাল লাগিব তাৰপিছত এটা দুটাকৈ সকলোবোৰ ক্লাছ কৰিলোঁ দেন ব্ৰেক টাইমত টিফিনটো খুলি চালোঁ কিনো দিছে মায়ে বুলি একদম ধুনীয়া টেষ্টি ফ্ৰাইড ৰাইচ দি পঠাইছে সেয়া খালোঁ আৰু একেবাৰে লাষ্টৰ ক্লাছটো সময় পালেহি আমি ৰৈ আছোঁ মেমৰ কাৰণে মেম আহিব বুলি মেম আহিলে আমাৰ ক্লাছ কৰালে পঢ়ুৱালে মেলিলে আৰু আজি মানে একদম লাষ্ট বেঞ্চত বহিছিলোঁ আৰু মোৰ ক্লাছত একেবাৰে মন বহা নাই মই বোলো আজি লাষ্ট বেঞ্চত নবহোঁ আৰু দেই তেনে একেবাৰে লাষ্টত চবেই ঘুগুনি খুৱাই দেখি মোৰ খাব মন গ'ল টেষ্টি ঘুগুনি খাই ল'লোঁ তাৰপিছত আমাৰ ইয়াৰ ৰিয়া বাইদেউক বহুত দিনৰ পাছত দেখুৱাই দিছোঁ তাই মানে কমপ্লেইন দিছে দেই মোক বোলে আজিকালি ব্লগত নেদেখুৱায় তাৰপিছতে আহি টাউন পালোহি আমাৰ বিশ্বৰাম বৰুৱা হলৰ ওচৰৰ ৰাস্তাটো দেখিছেনে অৱস্থাটো ইমান বেয়া হৈ আছে এইবোৰ কিবাকিবি বনাই আছে আৰু তাৰপিছতে ঘৰ পালোহি মানে তিনিআলিটা আইচক্ৰীম এটা খাই আহি আছোঁ আকৌ ঘৰত আহিও পাপাই এটা আইচক্ৰীম আনিলে আজি মানে একদম দুটা আইচক্ৰীম খাব পাই গ'লোঁ তাৰপিছতে আৰু এয়া চানা খালোঁ মানে পাপাই চানা আনিছিলে পঢ়ি থকাৰ মাজতে চানাও খাই ল'লোঁ আৰু আজি ৰাতি ডিনাৰ আছিলে এয়া লোকেল চিকেন আৰু ভাত আৰু ভাজিও আছিলে কিবাকিবি মই ভাজি খোৱা নাই আৰু নেমুৰ লগতে আৰু এইখিনি খালোঁ আৰু আজি আমাৰ ঘৰলৈ আহিলে আমাৰ পাপা আৰু ইয়াৰ লগতে মন্টু দাদা সেয়া ভাত খাই আছে পাপাহঁতকো দেখুৱাই দিলোঁ গতিকে আজিলৈ মই ব্লগটো সামৰিছোঁ আকৌ লগ পাম অন্য এটি ভিডিঅ'ৰ সৈতে ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব